এভৰিৱান কি খবৰ আপোনালোকৰ মোৰ ভাল আজি এই ব্লগটো এই কাৰণে বনাইছোঁ যে আজি আমি এখন ঠাইত ফুৰিবলৈ যাম আমি মানে আইতা মই মা বৰমা আৰু মৌ আমি কেইজন যাম তো কোন ঠাইতনো যাম আমি সেইটো আপোনালোকক দেখুৱাম গতিকে চাই থাকিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক এয়া আমি গৈ আছোঁ জিজে ৰিজৰ্টলৈ এই ৰিজৰ্টখন আছে জাগাৰা পাৰ হৈ নপ্তিপাৰা পাৰ হৈ চাউলখোৱা নামে এখন ঠাইত এইখন মেইন গেট হয় এনেকৈ ভিতৰৰ ফালে বহুত সময় আহিব লাগে এয়া তেওঁলোক আহি আছে পিছে পিছে বহুত ডাঙৰ এলেকা হয় এইটো ইয়াত প্ৰায় 60 বিঘামান মাটি আছে যাই আছোঁ আমি ভিতৰৰ ফালে এনেকৈ আৰু ভিতৰৰ ফালে সোমাই ইয়াতে টিকেট কটা হয় এজনৰ 10 টকাকৈ এয়া আমি ভিতৰত সোমালোঁ চাওক কিমান ডাঙৰ এলেকা এনেকৈ গছত লিখা আছে কোনফালে কি আছে সেইমতে আপুনি গৈ থাকিব পাৰে ইয়াত বহুতটা ফিচাৰী আছে এইফালে গ'লে এইটো কেম্পিং পইণ্ট লিখা আছে তাত কেম্প কৰাই আছে এনেকৈ চাৰিওফালে গছ ৰুই দিছে এতিয়া দেখিবলৈ বহুত ধুনীয়া লাগিছে ইয়াত জোলনাও আছে মই উঠাৰ পিছত এয়া মা আৰু বৰমাও উঠিলে তাৰপিছত এতিয়া আইতা আৰু মৌ উঠিব কি ভাল লাগে সেইফালে এখন দলং টাইপ কৰা আছে এইটো পাৰৰ পৰা সেইটো পাৰলৈ যাব পাৰি এইখিনিৰ পৰা উভতি আৰু বেলেগ এটা চাইড চাবলৈ যাম এইফালে এইটো পকাৰে পুখুৰীৰ নিচিনা কৰি দিছে আৰু চাইডত এনেকৈ বহিব পৰা ব্যৱস্থা কৰি দিছে
পুখুৰীটোৰ ফ্ৰণ্টেৰে এনেকৈ আহি এটা ফিচাৰী পাব। তাত নাও চলাব পাৰি, নাও থৈ দিয়া আছে আৰু এনেকৈ এইখিনিতো জোলনা আছে। ইয়াতে বাৰ্থডে চাৰ্থডে এনেকৈ চেলিব্ৰেশ্যন কৰিব পাৰি আৰু সেয়া তেওঁলোকে নাও চলাই আছে। লাহে লাহে আন্ধাৰ হৈ আহিল, আমিও ঘৰ যাব লাগে। চাৰিওপিনে লাইটবিলাক জ্বলাই দিছে। আজিৰ ভিডিঅ'টি চাই কেনে পালে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব। আৰু যিবিলাকে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ আহি আহি আমি মেইন গেট পালোঁ আৰু এনেকৈ ৰাইট চাইডে মুকালমুৱা যায় আৰু লেফ্ট চাইডে নলবাৰী যাব পাৰি। আৰু আমি এতিয়া গাড়ী ৰখিব লাগে। সেয়া এখন আহিল, আমি গাড়ীখনত উঠি এতিয়া ঘৰ যাওঁ। ফাইনেলি ঘৰ আহি পালোঁ। এতিয়া ফ্ৰেছ হৈ যাব লাগে। বাইদেউ তাত যায় বেয়া লগা নাই, ভালেই লাগিছে। আপোনালোকেও আহিব পাৰে, ইয়াতে চাই ল'ব পাৰে। ধুনীয়া পিকনিক স্থান হৈ পৰিছে এইটো।